ঘটনা মহাৰাজ কিবা হেতু মতানে মোক কিবা কাৰ্য মই কৰিম সাধন ঘটনা ভালদৰে যোগমায়াৰ দৈৱবান মতে এই পৃথিৱীৰ য'তে ত'তে জন্মিছে এই কংসৰ প্ৰাণ বৈৰী আৰু তুমি য'তেই জন্ম হৈছে দেৱশিশুৰ ত'তেই গৈ নিধন কৰিব লাগিব মোৰ প্ৰাণ বৈৰী আৰু যদি এই কাৰ্যত তুমি সফল হোৱা তেন্তে কংসই প্ৰদান কৰিব নিজৰ ৰাজমুকুট অথবা মোৰ অৰ্থ ৰাজ্য আপুনি একো চিন্তা নকৰিব মহাৰাজ মই মোৰ